নমস্কাৰ সকলোকে মোৰ আজি মনটো বহুত ভাল লাগি আছে আৰু আজি তাতে হোলি হয় ফাকু হয় গতিকে আপোনালোক সকলোৰে জীৱনতে ধুনীয়া ধুনীয়া কালাৰ একদম ভৰি পৰক সকলোৰে জীৱনবোৰ একদম ৰঙা নীলা গুলপীয়া ক'লা ৰংটো নালাগে বাৰু তেনেকুৱা ৰকমৰ হ'ব লাগে বাট গুলপীয়াটো হ'বই লাগে মই গুলপীয়া লগাই দিছোঁ ৰাধা কৃষ্ণক লগাই লগতে আমিও লগা লাগি কৰিছোঁ আৰু মই আজি আছোঁ ফেচবুকৰ চিনাকি তাই বোলে মোক 5 বছৰৰ পৰা চাই আহিছে আৰু খুব কম দিনৰ ভিতৰতে আজি খুব বেছি 15 দিনমান হৈছে ন আমি কথা পতা তাই মোক লাইভত য'তে ত'তে কমেণ্ট কৰি একদম মোক ইমানেই মাতিছে কাজিয়া কৰি দিছে আমাৰ কেমেৰামেনৰ লগত মোক আনিবই লাগে আৰু আমাৰ কেমেৰামেনে নিবলৈ অলপ টান পায় অলপ মানে ভয় কৰে আৰু মই যিহেতুকে জীৱনত বহুত কিবা কিবি এইবিলাক কষ্ট পাই থৈছোঁ সেইকাৰণে বিশ্বাসটো অলপ পটককৈ তাই কৰি সেইখিনি বিশ্বাস মোক দিলে আজি ফাইনেলি মই আহিলোঁ প্ৰথমতে আহি দুয়োজনী আমি একদম পূৰা কান্দি লৈছোঁ তাৰপিছত তাই মোক প্ৰথম কথাটো সুধিছে তুমি ভালে আছানে কিয় মনটো হাত পৰি গৈছে মই তাৰ ওপৰত একো বিশেষ বহলাই ক'ব নোৱাৰোঁ আপোনালোকে ভাবক কোনোবাই যদি সোধে বাকীবিলাক নুসুধি পেলাই তুমি ভালে আছানে সেইটো শব্দতে বহুত ডাঙৰ কথা বুজাই দিয়ে আৰু চাওক তাই কি বনাইছে আৰু মাতো বহুত স্মাৰ্ট হয় দেই মাতো বহুত মানে স্মাৰ্ট হয় তাই ফেচবুকত ইমান কাম বেছি নকৰে শিৱসাগৰৰ ছোৱালী আৰু এয়া আমাৰ জোঁৱাই আমাৰ জোঁৱাই হেৰি কি আছিল জেগাটো বিজনী আমার এমাহা লয়ার সামর আমার মিলি গেছি একদম আহি পাই আমি পুরা নিজৰ ভাষাত একদম পুরা কথা পাতি আছো বিরাট মনটো ভাল লাগি গেছে এখানে ঘৰত আহা নিচিনা ফিল হৈছে মাতো কি বনাইছে চাওক এটো লোকেল মাছ বাহু ন মাতো নহয় এইখিনি বাহু তাৰ মাছ এইখিনি বাহু হয় আৰু এইখিনি তাই পাৰি কি শাক কাকলা মাছ এটো কি শাকৰ লগত পালেং শাক আৰু কণ বিলাহী ঘৰতে বনাই ঘৰত হৈছে তাই কণ বিলাহী এয়া জলকীয়াও তাই ঘৰত খেতি কৰিছে তাই এই কম বস্তু নহয় এয়া লোকেল মুৰ্গী বনাইছে এয়া মাছৰ পেটু এয়া বোলে ফুলকবিৰ বোলে পকৰি বোলে কিবা বোলে পকৰি বোলে তাইহে জানে আৰু মই ইমান নাজানো আৰু এতিয়া দেখিছে না এইটো কি দালি ক এইটো মচুৰ দালি বাকলি লগা ক'লা যে খেতি এইটো গাঁৱৰ যে মচুৰ দালিটো যে এইটো কোনখন হেতাই দিলে এখন দিল ন এই ৰাইচ তাই হেৰি হায়দৰাবাদত থাকি গম পাই গৈছে ইমান ক্ৰীম চিম ঢালি দিছে গাইছ মই মাহা ইমান বেছিকৈ ভাল নাপাওঁ কিন্তু আমাৰ ৰাইজে বহুত ভাল পাব খাই এয়া দেখিছেনে একদম ক'লা গাঁৱৰ যিটো মচুৰ দালি খেতি হয় পূৰা বাট বহুত মনটো ভাল লাগিছে এয়া চালাড আৰু এইয়া কি দালিৰ বৰা দালিৰ বৰা আৰু এই আমাৰ গাঁৱৰ ফেভাৰিট ডিছ ৰাঙালাও ভাজি গতিকে আজি মনটো বহুত ভাল লাগি আছে ইমানখিনি বনোৱাৰ কাৰণে নহয় কিবা ঘৰৰ ফিল এটা আহিছে আৰু তাই বিশেষ একো নকয় কাৰণ তাই মানুহজনী বহুত ইম'চনেল হৈ আছে তাই কৈ আছে মই নোলাওঁ মই নকওঁ মোৰ কিবা মনটো কি হৈ আছে তাই নিজে জনা নাই তাইতকৈ মোৰ বেছি ভাল লাগিছে কাৰণ মই আজি ইমান দিনৰ মূৰত মোৰ কোনোবা এগৰাকী ওলাইছে হায়দৰাবাদত যিয়ে মোক মানে মোৰ বেমাৰৰ সময়ত তাই মোক কৈছিলে মই যাওঁ যোনবাৰ তোমাৰ এড্ৰেছটো দিয়া কিন্তু সেইখিনি সময়ত এড্ৰেছ দিয়া দি নহ'লে কাৰণ সেইখিনি সময়ত আমাৰ একদম অৱস্থা পাতি সকলোৰে বেয়া হৈ আছিলে বাকী আশা কৰোঁ ৰাধামাৰ ওচৰতো প্ৰাৰ্থনা আমি যাতে সদায় এনেকৈ আমি হৈ থাকিব পাৰোঁ তাহাঁতো অতি সোনকালে আমাৰ ৰুমলৈ আহক